নমস্কাৰ। আজি পুনৰ আপোনালোকক মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি স্পেচিয়েল হয় অলপ, তো কি স্পেচিয়েল হয় সেইটো চাই থাকিব, ভিডিঅ'টো শেষলৈকে গম পাব। তো আজি ৰান্ধনি মই নহয়, আজি ৰান্ধনি দীপু হয়, দীপুৱে বনাব আজি। তো চাওকচোন বোলো কেনেকৈনো সি বনায়, সি বহুত ধুনীয়াকৈ বনায়। মই আচলতে তাৰ পৰাই শিকিছোঁ। তো আপোনালোকেও চাওকচোন সিনো কেনেকৈ বনায়, ইমান ধুনীয়া, তাৰ পৰা কেনেকৈনো হয়গৈ। বলক তেনেকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মাংসখিনি উলিয়াই ল'লোঁ আৰু এইফালে পিঁয়াজ কাটি ল'লোঁ আৰু এইফালে আদা নহৰু খুন্দি থোৱা আছে। মই এইফালে কোমোৰাও কাটি লৈছোঁ জোখত আৰু আলুও কাটি থোৱা আছে। তো এতিয়া বলক চাই থাকক তেওঁ কেনেকৈনো বনায়। তেলটো গৰম হ'ল, এতিয়া পিঁয়াজ দি দিলে ইয়াত। তো পিঁয়াজখিনি এতিয়া অলপ ভাজি থাকিব। আমাৰ ঘৰত হাঁহৰ মাংস আনিলে মই নবনাওঁৱেই, দীপুৱে বনায় বেছিভাগ। তো মই ইমান টেষ্টিকৈ হাঁহৰ মাংসটো বনাবও নাজানো, সেইবাবে আজিলৈকে বনায়ো পোৱা নাই বুলি ক'লেও মিছা নহ'ব। যিমানবাৰ আনিছোঁ সিয়ে বনাই থাকে, তো খায়ো ভাল লাগে সি বনালে। আদা নহৰু দি দিলে, মই দেখাব নোৱাৰিলোঁ, মই সিফালে কাম কৰি থাকোঁতে সি আদা নহৰুখিনি দিয়ে দিলে। তো এতিয়া সেয়া মিট মছলা দিছে। এয়া জিৰা দিছে। চামুচে নিদিয়ে, ঢাকন দিয়ে দি দিয়ে, মইহে চামুচেৰে দিওঁ। এয়া ধনিয়া দিলে। মছলাটো মিক্স হ'বৰ কাৰণে এতিয়া সি ভালদৰে লৰাই দিছে। তেতিয়া মছলাখিনি মিক্স হৈ যাব ভালকৈ, নহ'লে গোটা গোটা হৈ যাব। এতিয়া মছলাটো সিজিবৰ কাৰণে অলপ পানী দি দিছে। পানীখিনি দি আকৌ ভালদৰে লৰাই দিব। তেতিয়া মছলাটো ধুনীয়াকৈ সিজি পৰিব আৰু পিঁয়াজটোৰ লগত ধুনীয়াকৈ মিলি পৰিব। হালধি নিমখ দিয়াই নাই, তো এতিয়া নিমখ দিছে। নিমখটো জোখত দিব লাগে, নিজৰ জোখ অনুযায়ী দিলেই হ'ল। আৰু এয়া হালধি, ৰেড চিলি ইউজ নকৰে। ৰেড চিলিটো ইউজ কৰিলে গেছ হয়, ৰেড চিলিটো ইমান নিদিয়ে আমাৰ। পিঁয়াজ আৰু মছলাবোৰ সিজিয়ে গ'ল, সেইকাৰণে এতিয়া সেই মাংসখিনি ইয়াত দি দিব। তো এতিয়া ভালদৰে লৰাই দিলেই হৈ গ'ল। ভালকৈ লৰাই থাকিব লাগে আৰু মাজে মাজেও লৰাই থাকিব লাগে, যাতে লাগি নধৰে তলত। মাংসটো অলপ ভজাৰ পিছত কোমোৰাখিনি দি দিছে। তো লগে লগেই কোমোৰাখিনি দি দিয়া নাছিলে, প্ৰথমতেই অলপ ভাজি সিজি যোৱাৰ পিছতহে কোমোৰাটো দিছে, কোমোৰা আলুখিনি। এতিয়া গেছৰ ফ্লেমটো কমাই মেলি কোমোৰাখিনি সিজালৈকে মাংসখিনি ভাজি থাকিলেই হ'ল আৰু মাজে মাজে লৰাই লৰাই চাই থাকিব লাগে। তো কোমোৰাখিনি সিজাৰ পিছতহে পানী দিব লাগিব, তো সেইটো ধ্যান দিলেই হ'ল, যাতে তলত লাগি নধৰে মাংসখিনি।
আপোনালোকে দেখিছে কোমোৰাখিনি সিজি গৈছে, সেইবাবে এতিয়া পানীও দি দিলে ইয়াত। পানীখিনি নিজৰ জোখত দিলেই হ'ল, আৰু মাংসটো সিজিব লাগিব যিহেতু কোমোৰাখিনি আৰু অলপ সিজিব লাগিব, সেইবাবে পানীটো অলপ সৰহকৈ দিব লাগিব। আৰু হাঁহৰ মাংস জোলটোৱে খাই ভাল লাগে, সেইবাবে পানীটো সৰহকৈ দি জোলটো অলপ জোলভাগে ৰাখিলে ভাল লাগে খাবলৈ। মাংসখিনি উতল আহি গ'ল। আপোনালোকে ইয়াত গৰম মছলা অলপ দি দিব, মই গৰম মছলা দিয়াটো দেখাব নোৱাৰিলোঁ। তো এয়াই মাংস হৈ গ'লগৈ। আৰু হাঁহৰ মাংসৰ ৰেচিপিটো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব এটা কৰি দিব। পুনৰ আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।